নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি মোৰ এখন জোৰণৰ খানা আছে, বৰবৰী ভৰালি চুপা। তাতে মোৰ এখন জোৰণৰ খানা আছে, যি পাৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আৰু কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকৰ মাজৰ এজন বুলি ক্ষমা কৰি দিব। এতিয়া হওকচোন, দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ। আজি খানাটো কি খানা? আজি জোৰণ খানা। আপনি কইনাৰ কি কোন হয়? মোৰ ছোৱালী। ছোৱালী। আজি দুপৰীয়া মানুহ কিমান মান হ'ব? দুপৰীয়া মানুহ 300 মান হ'ব। প্ৰাঞ্জল দা, আইফালে পিঁয়াজ কাটি আছ? ভৰি হওক, অলপ বিষ ভৰি দিবি। ভৰি বিছি কিহৰ কাৰণে বা? ইউৰিক এচিড বাঢ়িছে নেকি, চেক কৰিব লাগিব। কোনখন ভৰি? এই দাংবাৰী নব ফুলি গৈছে দাংটো। দেখাবা আজি ভাটি পেলাই দেখাবা। আজি জোৰণ হে, কালিতো গুৱাহাটীতে যাম। আজি ভাটি পেলাই দেখাবা ডাক্তৰক। আইফালে এখন পিঁয়াজ কাটি লাগে প্ৰাঞ্জল দাই। খানা দেখি যাওঁ এতিয়া। অঁ, পেজ কাটি ল'লোঁ। মাছৰ আলু ৰঙালাও কি কৰা? অলপ বইল দিয়া, অলপ দিয়ে যাম আলুৰ লগত মাছৰে এই পিচ ডাঙৰ হৈছে। কৰে আছে পুৰা ভৰি অসুখ হলিব। এই বৰ্তমান 4 চকু জ্বলা হলাকে 3 থালি বহাই দিলে এটাৰ আছে। প্ৰাঞ্জল কেতিয়া পাবা? মাছটো অহা নাই নে? মাছটো ভাজি মেটাই আহিলে। অঁ, জুইগুলো উঠি থাকক। দালি চব্জি আৰু মাছৰ জোল, আলু, বিলাহী আৰু ৰঙালাওটো বইল নৰ্মেলটো নৰ্মেল হিচাপে। তৰকাৰী ফাৰ্ষ্টত দিলাক বেঙনা। বেঙনাটো কি ফাৰ্ষ্টত দিয়ে? কলাপুৰ বেঙেনাটো ভাজিব লাগে। অঁ, কণ জ্বালা তেজপাত এখন পাঁচফোৰণ পিঁয়াজ দিছোঁ। মেথি পাত তই মিক্স কৰি দিছি, হৈ গ'ল তেল মাৰা। আলু, বিলাহী, ৰঙালাও সিজি গৈছি। এফালে দালি তেল মাৰা হ'ল, এফালে বহি আছে তৰকাৰী। দালি হৈ গ'ল, কাঢ়ি দিলে। ভাজি আছে মাছ। মাছ কেই কিলো? মাছ 40 কিলো। জোৰণ কাৰণে আজি কম, এই জোৰণ না।
খবৰ কেনাই জ্বৰ হৈছিল বোলে তোমাৰ ভাল পাইছ আৰু তৰকাৰী কিমান সময় লাগিব 20 মিনিট কি বাবা মাছ বাবা এফালে মাছ ভাজি আছে এফালে মাছৰ আঞ্জা বাবু ফাৰ্মাচী পৰা আহিল কি বুলি ক'লা এক বেণ্ডেজ দিছি আৰু বিহুত টেবলেট খাই আহিলোঁ এই বুলি কৈছোঁ ইউৰিক এচিডটো চেক কৰিব দিছোঁ ইউৰিক এচিড নে থাইৰয়ড কিবা চেক কৰিব দিছোঁ তাৰমানে বুঢ়া আঙুলিটোৰে এখানটি ফুলি গৈছিল দি ইউৰিক এচিডটো চেক কৰিব দিছোঁ তোমাৰ ভৰিত হৈছে হাতত দেখাইছে নেকি আৰু হাতত হ'ব বুলি ভাবিব কিছুমানে জনাই ভৰি গৈছে এই গাঁঠিটোৰ কথা কৈছোঁ ভৰিৰ গাঁঠিটো ইউৰিক এচিডটো আগে চেক কৰিব নোৱাৰোঁ খানা আছে কালি গুৱাহাটী যাম পৰহিৰ পৰা আৰু ইয়াতে বিয়া আহিল কাৰণে একদিনৰ পৰা ঢেকীয়াজুলি যাম ফাগুন মাজ মাজত চেক কৰিব লাগে 20 তাৰিখে পাঠশালা যাব নেকি প্ৰত্যেক পেলেও কাম কৰে নেকি ৰাখিছোতে তো মাৰিব এইটো বিয়ে এই তৰকাৰীটো পঞ্চায়ত বোলে ঘৰৰ তৰকাৰী চব ঘৰৰ চব ঘৰৰ বনালোঁ ঘৰৰ আলুটো ঘৰৰ নে কিবা বজাৰ এই চব এই বজাৰ বজাৰ চব চবখিনি ঘৰৰে নেকি অঁ বন্ধাকবি ওলকবি আলু চব ঘৰৰ এই ব্ৰকলিও ঘৰৰ ব্ৰকলি আৰু সৰু আলু ভাজা হ'ব এইটো ঘৰৰে ঘৰৰে চব বিয়েৰ দিনা ঘৰৰে খুৱাব না অঁ বিয়াৰ দিনাও ঘৰৰে খেতিয়ক তেলি দেউতাক খেতিয়ক মানে তোমাক দেখুৱাই দিওঁ তুমি আহাচোন গাজৰ ঘৰৰে গাজৰ হা এই ওলকবি এইটো বোলা গোটা ওলকবি হা আৰু আগৰ ফালে সেই বন্ধাকবি কি চিৰিয়েলি কৰিছি অঁ চিৰিয়েলি আৰু সেই আগৰ ফালে আৰু আছে এই বকলি নেকি এইটো বোলা ব্ৰকলি আগৰ ফালে হেৰি আছে ফুলকবি আছে অঁ ফুলকবি আছে আৰু কি ধুনীয়াকৈ কৰিছে খেতিখন পুৰা চিৰিয়েলি আৰু ক'তো সেই নাই পুৰা চিধা আদাটো ঘৰৰ আৰু আদাটো ঘৰৰ এই ধনিয়া পাত ঘৰৰ এই নহৰু ঘৰৰ চব ঘৰৰে বাহিৰা বস্তু কিনা নাই ঠিকে আছে সাৰ দিয়া বস্তু নোখোৱাই একদম গোবৰৰ গোটেইখিনি মাছৰ আঞ্জাৰ পানী কাহানিটো হৈ যাব না আৰু এখন নেকি মাংস আছে মাছ আছে দালি আছে তৰকাৰী আছে আইটেম বহুত কৰিছে আঞ্চাত দিবৰ কাৰণে থৈ দিছোঁ মাতা বুলি কওক এজল কি পাবা মাংস পাম মাংস কেইকিলোমান আছে 30 কিলো আছে 25 250 মান 30 কিলো নালাগে তাৰে অলপমান 3 কেজিমান থৈ দিবা যদি লাগে থৈ দিব কি কৰিবা গৃহস্থ মাছ ভাজি আছে এফালে এখানি মাছ ভাজি আছে বেছি নাই মাছৰ আঞ্জাতে মাছ হৈ গেল মাংস পানি নিজামতে পানি উঠছি পনির মাংস না আরেকটু ফ্রাই করছি কি কি হল দালি তৰকাৰী মাছটোৰ নাম কি পনীৰ কৰিছোঁ মাংস আর কি বানবা আছে
আৰু মুড়ি ঘণ্ট আছে, ভাত আছে, ভাজা আছে মিক্স ভাজি আছে। দা প্ৰদীপ দা, পৰহি আমাৰ বিয়া মাৰিছিল, তোৰ এটা কিবা ঘটনা হৈছিল, মইতো গুচি গ'লো, তোৰ কেইটামান বাজছি বিয়াখন? মই 2টামান বাজছি। কি হৈছে কেছটো কৈছোন? মোক বাঢ়ি দি যাওঁ শ্বৰ্টকাট কৰি। অঁ, কেইটামান বাজছিল তোৰ এতিয়ালৈকে? 2:30মান বাজিল নেকি? অঁ, কি হৈছে ঘটনা? 2টা বাজি গৈছে। অঁ বাঢ়ি দি ভণ্টি যাত্ৰা বান্ধি লৈছোঁ চাইকেলত। অঁ আহি পেলাই এটা গৰখীয়া আছে, অঁ গৰখীয়া থাকি অঁ মোকে যাওঁ গৰখাটো পাৰ হওঁ, অঁ। চাইকেলখন পিছফালে টানে কোনোবা, অঁ চাইকেলখন টেক্সাৰ মাৰি দিওঁ, মই আৰু ঘৰত গৈ লওঁ। অঁ পিছদিনা ৰাতিপুৱা যে যাওঁ, অঁ লতা একডালত বজি আছে। ডাউন মাৰিছে তই? এই দিনা এই ডাউন মাৰিছি, বাকী কবি যা ইমান ভয় বাপৰে, পেডেল পেট বোলে লতা আগত লাগি আছে, পিছভাগে চনা বাঘ বেগে দাউৰি আছে ৰাখি আছে দে। তই ভুটিয়ে টানা বুলি ভাবিছিলি? এই ৰতাডালত লাগি আছে ধুন পেডেল পেট। হৈ গেল নেকি? মাংসত পানী উঠছি কিন্তু অলপ। পানী দেনতে পানী উঠছি। সেই হাইব্রিড ছাগল না? হাইব্রিড ছাগল নেকি? পানী খাই দিয়ে ছাগলটো। ও একদম উঠে বোধহয়। উঠে। পানী গিলা ক'ত যাব? খোৱা পানী গিলা আগ দিয়াতে ভাল, কয় পানী খুৱাই পাওঁ। মানুহৰ আগত কাটি দিয়ে এইটো পানী উঠি, গৃহস্থৰ আগত কাটি দিয়ে এইটো। চলবে ল'ব হেল্ল' চলবে ল'ব। মছলা মাৰি যাম হালধি হালধি, ধনিয়া ধনিয়া গুড়া, এইটো হ'ল জিৰা, এই মছলা এই মছলা বুলি মছলা দিম আৰু নামাৰ আমাৰ গৰম মছলা দিম। পানী দিয়া। অঁ কম পানী বইল বইল কৰি লওঁ কম পানী দিম, কম পানী পাছত দিম। এখানি দি সিজি লওঁ মাংসটো, হা সিজি যাব। অঁ সিজি যাব, পানী পানী সিজিব লাগিব মাংস। এখন দি পানী সিজিবৰ কাৰণে আৰু একবাৰ দিব আঞ্জাৰ কাৰণে। গম পাইছে নহয়? এই সদায় চাই থকা যায় ইয়াত এই কাম এই কাম। বিৰক্তি লাগি যোৱা কাম এটাই কাম আহিছে, দালি তৰকাৰী মাছ মাংস তাতো যাম, দালি তৰকাৰী মাছ মাংস বেলেগ খানা নাই, আইটেম বেলেগ নাই। পনীৰ হৈ গেল। প্ৰাঞ্জল দা চলা হলকে দিল দন এই গৰম গৰম আৰু ঠাণ্ডাৰ দিন হ'লে গৰম। কি খাব মা কিন্তু অলপ কামত দিছি, কচু পাতিব পৰা নাই তথাপি কামত দিছে। কামত দেখতে অলপ পানী একবাৰ দেখি পাব, পানী একবাৰ দেখি নিজটা কি পাবা? মুড়ি ঘন্টা পাবা। কত আসবে খুশি প্রাঞ্জলে পানি দিছ। বেছি জল নকৰিবা, নকৰা মানে বেছি আনিব না। বাকী বেয়া লাগি আছে। এই দেউতা পনীয়া পিঠা এখন দি আছে, বেয়াও লাগে, দিনক বেয়া লাগে। অন্য বস্তু হয় দিদা এখানি মুড়ি ঘন্টা দিয়ে আরেক মানুষ ভাবো অকল দরা পারতিরে মহলো বা এখান দিয়ে মুড়ি ঘন্টা দিয়ে হয়ে যাব। মাথা গেছে 7টা নাকি দরা বাড়ির মুড়ি ঘন্টা তাই যেম বাসছি দরা বাড়ির কারণে। মাংস যাওয়ার কিমান সময়? 20-25 মিনিটমান লাগব। 25 মিনিট। ভোক লাগছে নেকি তোৰ? মোৰ ভোক নালাগে ৰ'ব। কিয় সুধিল? 12:30 তাতে সুধিলি মাংস ৰাজা আৰু কেইমিনিট, মোৰ ভোক লাগিলে নেকি তোৰ? সুধিছোঁ দা হা সুধিছোঁ দা কি কৰিবি? তেতিয়া অলপ ভিডিঅ'টো কৰি হ'লে বিজি ৰ'ব পাৰোঁ। অঁ
এখন আলু ভাজি আছে ভাতৰ কাৰণে পানী দিছি দুই চালি কি চাউল বুলি জহা চাউল ঘৰৰ জহা চাউল ঘৰত যোৱা মানে চব ঘৰৰে তৰকাৰী ঘৰৰ এই গেলামালখান বাকী সেই তেলটো কৰিব পাৰিলে তেলো দিলে হ'ব বেহাত্তৰ বুলি তেলো দিলে হয় নিমখ সৰু খেতি নাই কাৰণে নিমখটো কিনছি আনে নাই বাকী চাউল বহাই দিলা এক কেজি ঘৰত যোৱা চাউল বহাই দিলে মাংস হ'ল প্ৰাণল্লা বহিলা দিওঁ না কাম হ'ল দুইটালি ভাত বহাই থাকব দিছে জহা চাউল ভাত লাগলি আৰু বনাব কৈছে তিনিটালি ভাত লাগব কিন্তু মানুহ এই মাত্ৰ জোৰা নাই কি কৰিম বহি আছোঁ পৰীক্ষা বহি আছে বাহ পৰীক্ষা ফুটি লাগা আৰু ফুটি লাগছে নি পৰীক্ষা কিহত ফুটিয়া বহি আছোঁ ছুটি লাগছে মানে আমি তাৰে আজি নেক্সট সপ্তাহৰ পৰা ঢেকীয়াজুলি যাম অঁ ৰাইড টাইপ হ'ব তাতে এটাই লাগি আছে নন ষ্টপ ৰাইড লাগে সিদিনাখনে আমি শুক্ৰান মই প্ৰদীপদা আৰু বেলেগ এটা ৰান্ধে সিদিনাখনে ৰাইড হ'ব সিদিনাখনে ট্ৰেইনত ৰাইড ঢেকীয়াজুলি বাকী আকৌ দেখিলে জোৰণ পিন্ধি আছে যাব খানাটো কেনেকুৱা পালে খাই ভাল হৈছে দাদা খানাটো খাই কেনে পালে বঢ়িয়া খানাটো খাই কেনে পালে ভাল খানাটো খাই কেনে পালে ধুনীয়া খানাটো খাই কেনে পালে চব ঠিকে আছে খানাটো খাই কেনে পালে ধুনীয়া হৈছে চব ঠিকে আছে আৰু খানাটো কেনে পালে ধুনীয়া চব ঠিকে আছে ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু কিমান মোৰো অলপমান অসুখ হৈ আছে ভৰিত কি পাৰোঁ আপোনালোকক দেখি চোৱা না আপোনালোকে হৈ আছে নাপাব আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় আই অসম জয় জুবিন দা